প্ৰস্তুতিৰে সাজু হৈ উঠিছে কুলহাটী হাজো দমদমাৰ ৰাংঢালী বিহু হুঁচৰি দল। ফাগুনৰ পচোৱাৰ লগে লগে প্ৰকৃতিয়ে ৰং সলাই প্ৰকৃতিক নৰূপত সজাবলৈ আয়োজন কৰে বহাগীয়ে। ঠিক তেনেদৰে চৌদিশে ঢোল তালৰ গুমগুমনিয়ে মন বলিয়া কৰে ডেকা গাভৰুৰ। বহাগক আদৰাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ কৰিছে অসমৰ আগশাৰীৰ বিহুৱা দল ৰাংঢালী বিহু হুঁচৰি দলে। আজি বিহু দলটোৱে শুভ আৰম্ভণি কৰে বাসুদেৱ মন্দিৰত।